ৰাতিপুৱাৰ পৰা চালে এতিয়ালৈকে এটা কাষ্টমাৰো নাই। এনেকৈ কি দোকান? ৰচোন ৰ বা ইমান সময়লৈকে শুই থকা ছোৱালীজনী আজি তেনেকৈ গামোচা চামোচা লৈ নামঘৰলৈ ওলাই আহিলি। তোৰনো আজি কি মন গ'ল? এই নহয় তই হ'বলা গম নাপাৱ। এই মইনো আৰু গম নোপোৱা কিবা আছেনে? কিনো হ'ল কচোন? আমাৰ যে মৰমৰ বেহাৰবাৰী আউটপোষ্টৰ কেকেদা আৰু মোহন। কি হ'লনো? তই হ'বলা গমেই নাপাৱ। কৰোণা কি হ'ল কচোন ভালকৈ ক। বৰ বেয়া খবৰ অ'। কেকেদা আৰু মোহনৰ কৰোণাৰ পজিটিভ ওলাইছে। কি? আমাক এতিয়াৰ পৰা কোনে হহুৱাব? হয় দে। মই যে কেকে মোহনক চাই মই বৰ ভাল পাওঁ। সেইকাৰণে নামঘৰত কেকেদা আৰু মোহনৰ কাৰণে এগছি বন্তি দিবলৈ আহিলোঁ। ভালে কৰিলি দে, ভালে কৰিলি। যাতে তেওঁলোক সোনকালে সুস্থ হৈ উঠে, তেওঁলোকে যাতে আকৌ আগৰ নিচিনাকৈ আমাক হহুৱাই থাকিব পাৰে। হয় দে। অকল কেকেদা আৰু মোহন দা বুলি নহয় নহয়, গোটেই পৃথিৱীখনলৈকে চাচোন। কিমান মানুহে যেন নিজৰ কৰ্মৰ পৰা বঞ্চিত হৈ আছে, আৰু কিমান মানুহে যেন নিজৰ জীৱনটো হেৰুৱাই পেলাইছে কৰোণাৰ বাবে। গতিকে আমি সকলোৱে তেখেতসকলৰ আত্মাৰ চিৰশান্তিৰ কাৰণে আৰু যিসকলে এতিয়াও ভুগি আছে কৰোণা, তেখেতসকল সোনকালে যেন সুস্থ হৈ উঠে তাৰ বাবে আমি কামনা কৰা উচিত। গম পাইছোঁ? ব'ল ময়ো যাওঁ তহঁতৰ লগত নামঘৰলৈ ব'ল। বল। গতিকে আহক ৰাইজ, আমি সকলোৱে মিলি প্ৰাৰ্থনা কৰোঁ যাতে কেকেদা আৰু মোহন দা আকৌ আগৰ দৰে সুস্থ হৈ উঠে, আকৌ যাতে তেখেতসকলে আমাক হহুৱাই থাকিব পাৰে। আৰু লগতে আমি তেখেতসকললৈকো প্ৰাৰ্থনা কৰোঁ যিসকলে কৰোণাত আক্ৰান্ত হৈ নিজৰ জীৱনটো হেৰুৱাইছে, লগতে যিসকল লোক এতিয়াও কৰোণাত আক্ৰান্ত হৈ আছে তেখেতসকল যাতে আকৌ আগৰ দৰে হৈ যায়, সুস্থ হৈ উঠে, তাৰ বাবে আমি প্ৰাৰ্থনা কৰা উচিত। গতিকে আহক ৰাইজ, আমি সকলোৱে মিলি তেখেতসকলৰ কাৰণে প্ৰাৰ্থনা কৰোঁ। নমস্কাৰ। ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু এনেকুৱা ভিডিঅ' যদি আগলৈকো পাই থাকিব বিচাৰে তেনেহ'লে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব, আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো চাই যেনেকুৱা পালে আমাক কমেণ্টত জনাব। আপোনালোকৰ এটা কমেণ্টে আমাক আগুৱাই যাবলৈ অনুপ্ৰেৰণা যোগায়।